নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া ৰেজিনৰ সামান পুৰা উলিয়াই লৈছোঁ। আকৌ এখন ফটো মই বনাবলৈ কাৰণে বস্তুবোৰ যোগাৰ কৰি লৈছোঁ আৰু এবাৰ অকণমান বেলেগকৈ বনাম বুলি ভাবিছোঁ। ৰেজিনৰ কালাৰ ব্যৱহাৰ কৰিম আৰু লগতে লাইট ব্যৱহাৰ কৰিম। সেইটো কাৰণে আপোনালোকে চাই যাব কেনেকুৱা হয় ক'ব। আৰু একেই প্ৰচেছ, প্ৰথমতে টেপ ল'ব লাগিব। টেপটো কাটি প্ৰথমতে চিলিকনৰ মল্ডখন চাফ কৰি ল'ম। এয়া দেখিছে নহয়, মই টেপৰ সহায়ত চিলিকনৰ মল্ডখন চাফ কৰি লৈছোঁ। কাৰণ বহুত ধূলি বালি লাগি থাকে আৰু মোহাৰিলে নাযায়, কাৰণ চিলিকনৰ হয়। চিলিকনত পটককৈ এৰি নাযায় আৰু টেপটো সহায় লৈছোঁ কাৰণ টেপৰ আঠাটোত ধূলি বালিবোৰ লাগি গুচি আহিব আৰু সেইটো কাৰণে লোৱা হৈছে। আৰু এইখন হৈছে আগতে মই যোনখন বনাইছোঁ সেইখন ফ্ৰেম, আৰু এইখন হৈছে ৰাউণ্ড শ্বেপৰ মই এখন নতুনকৈ লৈছোঁ। আৰু সেই একে প্ৰচেছ 2:1 ৰেচিঅ'ত মই ৰেজিন আৰু হাৰ্ডনাৰ মিক্স কৰিম। আগতে মই ভিডিঅ'ত দেখাইছোঁ, আগৰ ভিডিঅ'ত 2:1 ৰেচিঅ'ত কেনেকৈ ৰেজিন আৰু হাৰ্ডনাৰ উলিয়াব লাগে, কেনেকৈ জোখ ল'ব লাগে। আপোনালোকে কোনোবা যদি নতুনকৈ আহিছে তেওঁলোকে মোৰ আগৰ ভিডিঅ'ত গৈ চাই ল'ব, কাৰণ মই আকৌ ইয়াতে কৈ নাথাকোঁ, দেখুৱাই নাথাকোঁ কেনেকৈ 2:1 ৰেচিঅ'ত ল'ব লাগে। আৰু সেই একে প্ৰচেছ, প্ৰথমতে ৰেজিন আৰু হাৰ্ডনাৰ উলিয়াই ল'ম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, প্লিজ লাইক কৰি যাওক। লাইক নহ'লে কৰিব থাকি যায়, আপোনালোকে ভিডিঅ'টো শেষ হৈ যায় কিন্তু লাইক কৰিব থাকি যায়। সেইটো কাৰণে প্ৰথমতে কৈছোঁ আপোনালোকে প্লিজ লাইকটো কৰি লওক। আৰু যোনসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ ভিডিঅ'বোৰ অতি সোনকালে আপোনালোকে পাই থাকিব। আৰু সেয়াই আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে মই কালাৰ ল'লোঁ, কিন্তু কালাৰ লোৱা টাইমত মোবাইলটো অফ হৈ থাকিলে। ভিডিঅ' কৰি আছিলোঁ কিন্তু কেনেকৈ অফ হ'ল জানো। আৰু এয়া দেখিছে নহয়, মই কালাৰ লৈছোঁ। এয়া পিংক কালাৰৰ, পাতল টাইপৰ, অলপ পিংক, বেছি ডাঠ নহয়, পাতলীয়া পিংক এটা লৈছোঁ। আৰু কালাৰ লোৱাৰ পিছত মই আকৌ 3 মিনিটমান ফেটি ল'ম। প্ৰথমতে 3 মিনিটমান ফেটিলোঁ, মই টাইম চাই আছোঁ। 3 মিনিটমান ফেটাৰ পিছত কালাৰ লৈছোঁ আৰু কালাৰ লোৱাৰ পিছত আকৌ 3 মিনিটমান ফেটিছোঁ। মই টাইম চাই আছোঁ। আপোনালোকে যদি এনেকৈ বনাই টাইম চাই থাকিব, কাৰণ 3 মিনিট 4 মিনিটমান ফেটিবই লাগিব, তাৰপিছতহে মিক্স হ'ব। যদি আধা মিক্স হয় কিন্তু এতিয়াও ফটোখন ভাল নহয়, ভাগি যাব, কিবা হৈ যাব, নুশুকাব, সেনেকুৱা টাইপৰ হ'ব। সেইটো কাৰণে টাইম চাই চাইহে কৰিব লাগিব। আৰু এয়া মোৰ ফেটা হৈ গ'ল আৰু তাৰপিছত মল্ডখনত ধুনীয়াকৈ ঢালি দিছোঁ। গোটেই ফ্ৰেমখনতে বাবুলছ ওলাই আছে, আৰু বাবুলছৰ কাৰণে মই ইয়াত টৰ্চটো ব্যৱহাৰ কৰিছোঁ, ব্লু টৰ্চটো ব্যৱহাৰ কৰিছোঁ। আৰু টৰ্চটো মাৰি দিয়াৰ লগে লগে বাবুলছবিলাক নাইকিয়া হৈ যায়। আৰু
এয়া নেক্সট ডে আকৌ এতিয়া আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে লাইটটো ধুনীয়াকৈ ৰাউণ্ড শ্বেপত মই ধুনীয়াকৈ লৈ লৈছোঁ, ৰাউণ্ড কৰি লৈছোঁ আৰু ৰাউণ্ড কৰি লোৱাৰ পিছত ফ্ৰেমখনত প্ৰথমতে লাইটটো দি লৈছোঁ আৰু লাইটটো দিয়াৰ পিছত মই ফটোবোৰ আঠাৰ দি লগাই ল'ম, কাৰণ ৰেজিন ঢালি দিলে নহ'লে ফটোবিলাক আঁতৰি যায়। সেইটো কাৰণে প্ৰথমতে মই ফটোবিলাকত আঠা দি, ফেভিকলো ল'ব পাৰে আপোনালোকে, যিকোনো আঠা ল'ব পাৰে। আঠাৰ সহায়ত প্ৰথমতে মই চিপকাই ল'ম, মানে এয়া চাই যাওক আপোনালোকে। 8টাৰ সহায়ত ধুনীয়াকৈ ফটোকেইখন মই লগাই ল'লোঁ আৰু লগাই লোৱাৰ পিছত এতিয়া আকৌ একে প্ৰচেছ 2:1 ৰেচিঅ'ত মই ৰেজিন আৰু হাৰ্ডনাৰ উলিয়াই লৈছোঁ আৰু তাৰপিছত 3 মিনিট 4 মিনিটমান আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু মিক্স কৰাৰ পিছত আকৌ ফটোখনত ফ্ৰেমখনত ঢালিম আৰু আপোনালোকে চাই যাওক। এয়া 3 মিনিটমান ফেটি লোৱাৰ পিছত ৰেজিনখিনি মই ধুনীয়াকৈ মূলখনত দি দিছোঁ আৰু চব চাইডে দিব লাগিব, কাৰণ ফটো লগতে চবখিনি গোটেইখিনি ডুব যাব লাগিব ৰেজিনখিনিত। আৰু যদি কম হয় তেতিয়াহ'লে আকৌ ৰেজিন আৰু হাৰ্ডনাৰ উলিয়াই মিক্স কৰি আকৌ ওপৰত ঢালিব লাগিব আৰু চাই যাওক আপোনালোকে। ধুনীয়াকৈ বনাই লোৱা হৈ গ'ল আৰু এতিয়া মই 24 ঘণ্টাৰ কাৰণে ৰাখি দিম আৰু এখন ঢাকনিৰ সহায়ত ঢাকি ৰাখিম, নহ'লে কিবা কিবি পৰি দিব পাৰে। আকৌ এতিয়া লগ পাই আছোঁ কাইলৈ। 24 ঘণ্টা হৈ যোৱাৰ পিছত এতিয়া আমি ফ্ৰেমখন আকৌ এতিয়া
উলিয়াব লৈছোঁ আৰু এয়া ধুনীয়াকৈ ফ্ৰেমখন শুকাই গৈছে চাওকচোন। আৰু এতিয়া আমি বলক ফ্ৰেমখন উলিয়াওঁ, কেনেকুৱা হৈছে আপোনালোকে চাওক। এইখন চাওকচোন কেনেকুৱা হৈছে জনাব, ধুনীয়াকৈ শুকাই গৈছে। আৰু বলক এতিয়া আমি ষ্টেণ্ডটো লগাই লওঁ। এয়া ধুনীয়াকৈ লাইটটো জ্বলি গৈছে, কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰিব কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। এয়া হৈছে ফাইনেল লুক, কেনেকুৱা লাগিছে জনাব। আৰু সকলোৱে লাইক কৰি যাব, ছাবস্ক্ৰাইব কৰি যাব। আৰু সেয়াই আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰি দিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম।